অনুশীলনী 1.1 ৰ 13 নম্বৰ প্ৰশ্ন আছে তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা তো আমাৰ যোগ আৰু পূৰণৰ সহযোগ বিধিৰ কথা কৈছে তো আমাৰ সহযোগ বিধি কি আছিল যোগৰ ক্ষেত্ৰত আছিল a plus b plus c equal to a plus b plus c এটো আছিল যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত আছিল a পূৰণ b পূৰণ c equal to a পূৰণ b পূৰণ c হয়নে তো প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত তো যোগৰ ক্ষেত্ৰত সহযোগ বিধি ঠিক আছে এটো হবলৈ -2/3 a ধৰা গতিকে a plus b মানে হল 8/3 ঠিক আছে a plus b হল plus c মানে 4/5 হ'ব লাগিব কাৰ সমান -2/3 plus 8/3 plus 4/5 a plus b plus c equal to a plus b plus c তো প্ৰথমতে আমি বাও ফালটো লওঁ বাও ফালটো আছে -2/3 plus 8/3 plus 4/5 ঠিক আছে তো ইয়াত আমি লসাগু যদি লওঁ 3 লসাগু আহিব উপৰত -2 plus 8 হয়না দুয়োটাই একে লসাগুৰ লগত গতিকে উপৰত একো পূৰণে নহয় plus 4/5 ইকুৱেল টু তলত 3 8 পৰা 2 গলে 6 যোগ 4/5 দুইটাৰ 3 আৰু 5 ৰ লসাগু 15 তো 3 ৰে 15 ক ভাগ কৰিম 5 বাৰ 5 6 গুণ 30 যোগ 5 ৰে 15 ক ভাগ কৰিম 3 বাৰ 3 4 গুণ 12 অৰ্থাৎ হল আমাৰ ওপৰত 42 তলত 15 এতিয়া যদি 3 ৰে উপৰে তলে হৰণ কৰো তেতিয়া উপৰত হ'ব 14 তলত হ'ব 5 অৰ্থাৎ 14/5 এইবাৰ আমি হ ফালটো লম হ ফাল যদি লওঁ হ ফাল আমাৰ কি আছিল -2/3 plus 8/3 plus 4/5 ঠিক আছে তো এতিয়া -2/3 ক ৰাখিলো ইয়াতে ব্ৰেকেটৰ ভিতৰত 3 5 গুণ 15 লসাগু ঠিক আছে 3 ৰে 15 হৰণ কৰিলে 5 বাৰ 5 8 গুণ 40 যোগ 5 ৰে 15 3 বাৰ 3 4 গুণ 12 তো -2/3 plus 40 আৰু 12 হ'ব 52 আৰু তলত 15 ঠিক আছে আকৌ এই দুটা লসাগু হল 15 ঠিক আছে ইয়াত আছে -2 হয়নে -2 3 ৰে 15 ক ভাগ কৰিলে 5 বাৰ যোগ 15 ৰে 15 ক একবাৰ গতিকে এইটো 52 থাকিব এতিয়া 2 5 গুণ 10 অৰ্থাৎ -10 plus 52/15 equal to তেতিয়া হলে 52 পৰা 10 গলে 42/15 হয়নে তা আকৌ 3 ৰে যদি কাটো তেতিয়া হলে হ'ব ওপৰত 14 আৰু তলত 5 তো আমি দেখিলো বাওফাল আৰু সোঁফাল আমাৰ সমান ওলাল হয়নে তো আমি তেতিয়া হলে লিখিম এতেকে -2/3, 8/3 আৰু 4/5 এ যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ঠিক আছে এয়া যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে আমাৰ হৈ গল এতিয়া আমি পূৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে আমি চাও আহা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো কি আছিল a পূৰণ b পূৰণ c সমান a পূৰণ b পূৰণ c গতিকে আমাৰ ইয়াত কি হ'ব পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি তো কি হ'ব a পূৰণ
বি হয়নে পূৰণ চি সমান এ পূৰণ বি পূৰণ চি ঠিক আছে এতিয়া আমি বাওঁফাল লম তো বাওঁফালটো কি আছে -2/3 ইনটু 8/3 ইনটু 4/5 ঠিক আছে তো ব্ৰেকেটৰ ভিতৰত প্ৰথমে কটাকটি না যায় গতিকে 3 3 গুণ 9 আৰু -2 ইনটু 8 -16 ইনটু 4/5 ঠিক আছে আকৌ ইয়াত কটাকটি না যায় গতিকে 4 16 গুণ 64 আৰু 5 9 গুণ 45 হৈ গল এটো আমাৰ বাওঁফাল এতিয়া আমি সোঁফালটো চাওঁ সোঁফাল হল আমাৰ -2/3 ইনটু 8/3 ইনটু 4/5 তো -2/3 ইনটু ইয়াতে কটাকটি না যায় গতিকে 3 5 গুণ 15 আৰু 8 4 গুণ 32 ঠিক আছে এতিয়া -2/3 ইনটু 32/15 তো এতিয়া কটাকটি যেহেতু না যায় উপরে উপরে পূরণ অর্থাৎ -2 ইনটু 32 মানে -64 হৈ যাব আৰু 3 15 গুণ 45 তো বাওঁফাল আৰু সোঁফাল আমাৰ সমান হৈ গল এতেকে -2/3 8/3 আৰু 4/5 এ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ঠিক আছে তো আমি দেখিলো যে যোগ আৰু পূৰণৰ ক্ষেত্ৰত এই সংখ্যা কেইটাই আমাৰ সহযোগ বিধি মানি চলে তাহা আমি এতিয়া 14 নম্বৰটো কৰো 14 নম্বৰ প্ৰশ্নটো আছে এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় তো আমি সমাধান কৰো ধৰো দুটা পৰিমেয় সংখ্যা তুমি যিকোনো সংখ্যা লব পাৰা 3 আৰু 0 ঠিক আছে তো এটা পৰিমেয় সংখ্যাক আন এটা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে আমি এটা পৰিমেয় সংখ্যাই পাব লাগিব ঠিক আছে তো ইয়াত আমি কৰি চাম এতিয়া আমি প্ৰথমে আমি পাও 0 হৰণ 3 ঠিক আছে 0ক যদি আমি 3 ৰে হৰণ কৰো কিমান পাম 0 তো এই 0টো এটা পৰিমেয় সংখ্যা হয়নে এই 0টো এটা পৰিমেয় সংখ্যা আনহাতে এতিয়া আমি 3ক যদি আমি 0 ৰে হৰণ কৰো আমি 0 ৰে কাকো হৰণ কৰিব নোৱাৰো ইয়াৰ কিবা উত্তৰ ওলাব নোলাই ই অৰ্থহীন কথা ই অৰ্থহীন এতেকে প্ৰমাণ কৰা হল যে পৰিমেয় সংখ্যাবোৰ হৰণত আবদ্ধ নহয় ঠিক আছে 3 এটা পৰিমেয় সংখ্যা 0 এটা পৰিমেয় সংখ্যা গতিকে আমি এটা পৰিমেয় সংখ্যাৰে আন এটা পৰিমেয় সংখ্যাক হৰণ কৰিলে আমি এটা পৰিমেয় সংখ্যা পাব লাগিছিল কিন্তু আমি এই ক্ষেত্ৰত নাপালো 3ক যদি আমি 0 ৰে হৰণ কৰো আমি এটা অৰ্থহীন কথা পাওঁ যাৰ কোনো অৰ্থই নাথাকে ঠিক আছে সেইভাবে আমি গম পালো যে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ নহয় তো আমাৰ অনুশীলনী 1.1 ইমানতে শেষ হল আমি পৰৱৰ্তী ভিডিঅত অনুশীলনী 1.2 লৈ আহিম